हेलो फ्रेंड्स की खबर तुम्हालोকৰ आशा करूँ सबै ভালে আছা। আজি বহুত দিনৰ পৰা ভাবি আছিলোঁ যে ঘৰৰ বাৰী থকা জলকীয়া গছজোপাৰ পৰা দুটামান জলকীয়া ছিঙি নিম, কিন্তু সময়ে পোৱা নাই। কিন্তু আজি চোৱাচোন ইমান ধুনীয়াকৈ যে জলকীয়াবোৰ লাগিছে, গোটেই জলকীয়াবোৰ লাগি পকি কেনে ইয়াতে সৰি গৈছে। আচলতে আহাই নহয় যে তেনেকৈ এইফালে, আৰু গমো নাপাওঁ যে ইমান ধুনীয়াকৈ লাগি আছে। দেখিছে নহয় পকা পকা জলকীয়া পুৰা। ভাবিলোঁ তাৰে আজি দুটামান ছিঙি লৈ যাওঁ আৰু আপোনালোককো দেখুৱাওঁ। যোৱাবাৰেই ৰোৱা এজোপা গছ মই আৰু কিছুমান ৰুইছিলোঁ, তোমালোকক ভিডিঅ' এটা দিছিলোঁ নহয় মাজতে, হয়তো তোমালোকে চাইছা। মোৰ ব্লগ এটাতে আছে মোৰ কি ৰুই ভাল পাওঁ বা কি ৰুইছিলোঁ, সেইবোৰ সকলো কথা তোমালোকৰ লগত মই শ্বেয়াৰ কৰিছিলোঁ। এয়া চোৱা, এয়া ইমান ধুনীয়াকৈ জলকীয়াখিনি লাগিছে। দেখিব পাইছা জলকীয়াখিনি এইফালে পকি গৈছে। তাৰে দুটামান আজি ছিঙি লৈ যাম ঘৰলৈ। আৰু বেঙেনা চোৱাচোন, হয়তো সৰু হৈ আছে, কিন্তু দুদিনমানৰ পিছত ডাঙৰ হ'ব। ইয়াত থাকি ডাঙৰ এটা লাগি আছে, মই তোমালোকক দেখুৱাইছোঁ। এয়া চোৱাচোন কিমান ধুনীয়াকৈ যে লাগিছে। দুদিনমানৰ পিছত আকৌ তোমালোকৰ মাজলৈ মই এনেকৈ ভিডিঅ' এটা লৈ আহিম। আশা কৰোঁ ভিডিঅ'টো চাই তোমালোকে ভাল পালা, আৰু লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। আজিৰ কাৰণে ইমানখিনিয়ে, বাই বাই।